নমস্কাৰ বন্ধু বান্ধৱীসকল, তোমালোক সকলোকে মোৰ আজিৰ আন এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। বন্ধু বান্ধৱীসকল, ইতিমধ্যে তোমালোকৰ বহুতেই গম পাইছা যে IOCLৰ ফালৰ পৰা GNM আৰু BSc নাৰ্ছিং কোৰ্চ অফাৰ কৰা হৈছিলে। তাৰ অহা কাইলৈ চিলেকশ্যন যিটো ৰিটেন টেষ্ট হ'ব, তো সেইটো কাইলৈ তোমালোকৰ ৰাতিপুৱা মৰ্ণিং 9টা বজাত তোমালোকে ৰিপৰ্ট কৰিব লাগিব। ঠিক আছে, 15 ছেপ্টেম্বৰ 2019 অৰ্থাৎ কাইলৈ। তো ইয়াত মই তোমালোকক কেইটামান মেইন পইণ্টছ যি তোমালোকৰ ডাউট আছে সেয়া ক্লিয়াৰ কৰি দিবলৈ বিচাৰিছোঁ। আশা কৰোঁ ভিডিঅ'টো সম্পূৰ্ণ শেষলৈকে চাবা। তো তোমালোকৰ পোষ্ট আছে, চিট আছে BSc নাৰ্ছিঙৰ কাৰণে 30টা আৰু GNMৰ কাৰণেও তোমালোকৰ 30টা চিট আছে। আৰু ইয়াৰ যে চিলেকশ্যন মেথড হ'ব সেয়া তোমালোকৰ এটা 90 মিনিটছৰ ৰিটেন টেষ্ট ল'ব। আৰু যি তোমালোকৰ ৰিটেন টেষ্ট ল'ব তাৰ কিছুমান মই ইম্পৰ্টেণ্ট কুৱেশ্যন মই ভিডিঅ' অলৰেডি বনাই থৈছোঁ। আৰু যদিও লাগে তোমালোকে মোক কমেণ্ট কৰি ক'বা, মই ৰাতি 9টামান বজাত মই আৰু এটা ভিডিঅ' আপলোড দি দিম কেইটামান মেইন বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন। যদিও মই ডেছক্ৰিপশ্যনত লিংক দি দিম, তো তাত গৈ তোমালোকে ভিডিঅ'কেইটা চাই ল'বলৈ পাৰিবা। তো মান্থলি তোমালোকৰ ষ্টিপেণ্ড দিয়া হ'ব 2800, 3000 এনেকৈ, এইখিনি মই অলৰেডি কৈ দিছিলোঁ। তো কথা হ'ল, যাৰ কোনো ধৰণৰ আই কাৰ্ড নাই তো তেওঁলোকে কি লৈ যাব, তোমালোকৰ যিহেতু যদি কলেজত পঢ়ি আছা নিশ্চয় তোমালোকৰ আইডেণ্টি কাৰ্ড থাকিব কলেজৰ, তো তোমালোকে সেইখন লৈও যাবলৈ পাৰিবা। নতুবা তোমালোকে যি মেট্ৰিকৰ এডমিট কাৰ্ডখন আছে সেইখন হ'লেও লৈ গ'লেও তোমালোকে এক্সাম দিবলৈ পাৰিবা। আৰু যাৰ মোবাইলত মেছেজ আহিছে কিন্তু তোমালোকে এডমিট কাৰ্ডখন ডাউনলোড কৰিবলৈ পৰা নাই, বা ইমেইলতো তোমালোকৰ মেছেজ আহিছে কিন্তু এডমিট কাৰ্ড ডাউনলোড হোৱা নাই, তেনেহ'লে তোমালোকে কোনো ধৰণৰ চিন্তা কৰাৰ প্ৰয়োজন নাই। যিটো ইমেইলত তোমাৰ মেছেজ আহিছে সেইটো তোমালোকে স্ক্ৰীনশ্বট ৰাখি ল'বা, আৰু যিটো মোবাইলৰ মেছেজ আহিছে সেই মেছেজটো দিও তোমালোকে এক্সাম দিবলৈ পাৰিবা। আৰু তাৰপাছত তোমালোকে যেতিয়া এক্সাম দিবা, এক্সামত যেতিয়া পাছ কৰিবা, তাৰপাছত তোমালোকক এটা পাৰ্চনেল ইণ্টাৰভিউৰ জৰিয়তে ফাইনেল চিলেকশ্যন কৰা হ'ব। আৰু বন্ধু বান্ধৱীসকল, আজিলৈ ইমানেই। ভিডিঅ'টো চাই কেনে পালা মোক জনাবা। নিজৰ বন্ধুসকলৰ মাজত প্লিজ শ্বেয়াৰ কৰিবা, আৰু যদি প্ৰথমবাৰ মোৰ চেনেলটোলৈ ভিজিট কৰিছা তেন্তে প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা। ধন্যবাদ।